হাঁহিমুখীয়া মৰম লগা যুৱতীগৰাকীয়ে প্ৰায় এনেদৰে টিকটকত ভিডিঅ' বনাইছিলে আৰু এই যুৱতীগৰাকীৰ নাম বন্দনা কলিতা। বন্দনা কলিতাৰ ঘৰ নলবাৰী জিলাৰ বৰকুৰাত। এই হাঁহিমুখীয়া মৰম লগা বন্দনা কলিতাই আৰু টিকটকত যে ভিডিঅ' বনাব নোৱাৰে, কাৰণ বন্দনা কলিতাই নলবাৰীৰ বৰকুৰাত ট্ৰেইনৰ আগত জঁপিয়াই আজি আত্মহত্যা কৰে আৰু আত্মহত্যা কৰাৰ পূৰ্বেই বন্দনা কলিতাই তিনিটাকৈ টিকটকত ভিডিঅ' প্ৰস্তুত কৰে আৰু সেই তিনিটা ভিডিঅ' প্ৰথমতে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ আৰু ভিডিঅ' কেইটা চাই আপোনালোকে জানিব পাৰিব বন্দনা কলিতাই কিয়নো আত্মহত্যা কৰিলে। এইবিলাক নকৰিবা বাট উপায় নাই উপায় নাই। মোৰ লাইফ মানে মই যাক ভাল পাওঁ সিয়ে গুচি গ'ল আৰু মই থাকি কি লাভ কৰিছে আৰু এয়া ট্ৰেইন আহিব আৰু চ' অলপমান ৱেইট কৰি আছোঁ, অলপ দেৰিকৈ আহিব। চ' বাই অল ফ্ৰেণ্ডছ, লাভ ইউ অল। মৰিবৰ ভয় লাগে বাট উপায় নাই, মোৰ মা দেউতাৰো একো ভুল নাই হা ফ্ৰেণ্ডছ। চ' বহুতকে মিছ কৰিম, বেয়াও লাগিছে বাই। চ' সকলোৱে ভালে কুশলে থাকা আৰু এয়াই কামনা কৰিলোঁ দেই, বাই। হাঁহি মুখে যাব ওলাইছোঁ। মৰিবৰ মন নাই জানা, বুকুখন বহুত কঁপি আছে বাট উপায় নাই ন, উপায় নাই তাক বহুত ভাল পাইছিলোঁ যে সেইটো কাৰণে। লাভ ইউ মা, লাভ ইউ দেউতা, তোমালোকে ভালকৈ থাকিবা। ভাইটি আছে, ভাইটিক ভালকৈ পঢ়াবা, বাই। বন্দনা কলিতাৰ প্ৰেমিকজনৰ মৃত্যু হোৱাৰ বাবেই বন্দনা কলিতায়ো আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'ব লগা হ'ল আৰু বন্দনা কলিতাই টিকটকৰ সেই তিনিটা বিশেষ ভিডিঅ'ৰ জৰিয়তে সেই কথাবিলাককে বুজাই আমাৰ পৰা বিদায় মাগিলে। এইগৰাকী বন্দনা কলিতাক আমি হেৰুৱাই সঁচাকৈ আমি দুখিত হৈ পৰিছোঁ। এনেকুৱা যাতে কোনো যুৱতীয়ে হঠাতে আত্মহত্যা কৰিব লগা পথ বাছি নলয়, সেয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।